কাৰণে তেওঁলোক প্ৰধানমন্ত্ৰী বাছি কিমান সহজৰ মানুহ আছে গোটেই আৰু আটাইতকৈ ভাল কথাটো মই কম নাথাকি দাদাৰ ভাল লাগিব আটাইতকৈ ভাল কথা আমি গোটেইবিলাক চাপৰ মানুহ হয় সঁচা যিকেইজন ভাল মানুহ বা হেৰি গোটেইকেইজন চাপৰ মানুহ চেষ্টা কৰোঁ আৰু আমাৰ গান গাব জানো বনাই দিওঁ গান দি দিয়া মই চবৰে গাব মানে হওক তাৰ গান আপুনি গাব নালাগে তাক আপুনি যিকেইটা গাব তাক এক থাকি গাব দিয়ক আপোনাৰে গান হ'ব গানটো কিন্তু মাজত এটা থাকি গাওক এই জুবিনে তেনেকৈ গাইছে হেৰি লোকগীত এটা পুৰণা খবৰ পুৰণা খবৰ ৰামেশ সকলৰ লগত দিওঁ ৰামেশ কাপৰ অৰিজিন ভইচটো এক থাকি আছে বাকী জুবিনে গাইছে তাৰমানে অকল একেই ৰামেশ কাপে গাই আৰু তাক কেনেকৈ দিবচোন যদি পাৰে যদি সুবিধা হয় লাগিব বেলেগ গান নিদিব কিন্তু মানে অকল লোকসংগীতৰ পাৰি থকা এনেকুৱা আৰু তাক মানে বেলেগত যোৱাটো আৰু দোকানত খুব ভাল লাগে এনেকুৱা দোকানত খুব পুৰণত এই পণ্ডিত ভগৱতী আৰু বিজয় দাস বস্তুটো গানটো শুনিলে আপুনি মই গানটো কেলৈ লিখিছিলোঁ সেই কথাটো গম পাইছে মই জীৱনত কোনো টিভি আগতো পোৱা নাই এটা মানে এই যে ভিক্ষা জুলুঙালৈকে যে মায়ে ধৰক মোক ভিক্ষা কৰিবলৈ লৈ যায় মানে ধৰক ইঘৰত সোমাওঁ দিলে নিদিলে নাই ইঘৰত সোমাওঁ দিলে ভিক্ষা সেইটোকে ইঘৰে সিঘৰে যাম ভিক্ষা জুলুঙালৈ ৰ'দে বৰষুণে তাৰপিছত আৰু এটা মই তাতে কথা কৈছিলোঁ আৰে মানে মই এতিয়া যে ডাঙৰ হৈ আছোঁ আৰে হালোৱা থাকি হয় আৰু ডাঙৰ হৈ আহিছোঁ হালোৱা খাটি মই আৰু দুখ নিদিম তোকে মুখেৰে খাবি তই এনেকুৱা টাইপ সেই বস্তুটো তাৰমানে এতিয়াও আপুনি অহা আমাৰ কাৰণে আজি আচলতে হেৰি ভগৱানজন অহা যেন লাগিছিল আৰু যিকেইজন অসমত বস্তু তেনেকৈ নাই ভাল হ'লেহেঁতেন আমি কিন্তু সাধাৰণ আপোনালোকৰ জনবিদ্ধ হিচাপে জেলত যোৱাৰ কাৰণে ভাল পাইছোঁ মই তাৰমানে ইমান জীৱন হেৰিও পোৱা নাই অলপ গোটেইখিনি জানি গ'লোঁ আৰু জেলৰ বিষয়ে জেল কি বস্তু কেনেকুৱা হয়